ৰাজীৱ গান্ধী স্পৰ্টছ ক্লাবৰ উদ্যোগত জুবিন গাৰ্গ সোঁৱৰণি ফুটবল প্ৰতিযোগিতা। টেঙাখাত ৰাজীৱ গান্ধী স্পৰ্টছ ক্লাবৰ খেল পৰিচালনা সমিতিৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত দেওবাৰৰ পৰা দীঘলীয়া গাঁও ৰাজহুৱা খেলপথাৰত অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গ সোঁৱৰণি প্ৰাইজমণি ফুটবল প্ৰতিযোগিতা আৰম্ভ। খেলৰ আৰম্ভণিতে পতাকা উত্তোলন কৰে খেল পৰিচালনা সমিতিৰ সভাপতি গুঞ্জন সন্দিকৈৰ লগতে টেঙাখাত ক্ৰীড়া সন্থাৰ সভাপতি ইন্দ্ৰ গগৈয়ে। খেলপথাৰৰ চৌহদত বৃক্ষৰোপণ কৰে টেঙাখাত ক্ৰীড়া সন্থাৰ সভাপতি ইন্দ্ৰ গগৈয়ে। ইয়াৰ পিছতে প্ৰয়াত গণশিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান শুভাৰম্ভ কৰে পাঠক সন্মানীয় সৰ্বজ্যোতি সোণোৱালৰ নেতৃত্বত ইন্দ্ৰ গগৈ, গুঞ্জন সন্দিকৈ আৰু হেৰম্ব সন্দিকৈ। কৃষ্ণয় বাসুদেবায় দৈবকী নন্দায় নন্দ গোপকুমারয় গোবিন্দায় নমো নমঃ নমঃ পঙ্কজনাভায় নমঃ পঙ্কজমালিনী নমঃ পঙ্কজনেত্রায় নমস্তে পঙ্কজাঙ্ঘ্রায় বসুদেব পুত্রং কৃষ্ণং কংস চাণূরমর্দনম দৈবকী হৃদয়ানন্দম কৃষ্ণং বন্দে। ইয়াৰ পিছতে বিশিষ্ট অতিথিসকলে খেলুৱৈসকলৰ সৈতে কৰমৰ্দন কৰি শুভেচ্ছা জ্ঞাপন কৰাৰ পিছতে খেল উদ্বোধন কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ডক্টৰ জ্যোতিষ সোণোৱালে। ইতিমধ্যে আমার কার্যসূচী চলি আছে এইখিনিতে পরন্তু হলেও আমার মাজত উপস্থিত হৈছেহি আমার আমন্ত্রিত আমি দুইটি দলকে বহুত বহুত অভিনন্দন জনাইছো। ঠিক মনোগ্ৰাহী কৰি তুলিব সকলোৱে সহযোগ লাভ কৰিবলৈ সক্ষম হ'ব তাকে কামনা কৰিছো। সকলোকে বহুত বহুত অভিনন্দন জনাইছো। এতিয়া আমাৰ মুখ্য অতিথি বহুত বহুত ধন্যবাদ। দিহাগৰ সততা আন্তৰিকতাৰে কামনা কৰিছো। ধন্যবাদ। লগতে আমাৰ সন্মানীয় অতিথিসকলক ভাল লাগিছে, নিজকে বহুত গৌৰৱ অনুভৱ কৰিছোঁ। আচলতে জুবিনদাৰ যি অনাকাংক্ষিত মৃত্যু, সেই মৃত্যুত আমাৰ গোটেই অসমখনক মানসিকভাৱে হয়তো বহুতকে জুৰুলা কৰি পেলাইছে। কিন্তু এই মৃত্যু অপূৰণীয়, আমি কেতিয়াও কল্পনা কৰা নাছিলোঁ। কিন্তু তেখেতৰ যি সৃষ্টিৰাজি, তেখেতৰ যি আদৰ্শ, সেই আদৰ্শ আমি আগুৱাই লৈ যাব লাগিব। সেই জুবিনদাৰ স্মৰণত তেখেতক সোঁৱৰি আজি এই খেলপথাৰত প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে। আৰু উদ্বোধক হিচাপে আহি ইয়াতে মোৰ বহুত ভাল লাগিছে, কাৰণ এখন মোৰ নিজৰ গাঁৱৰে ফিল্ড। এখন গাঁৱতে মই সৰুতে খেলা ধূলা কৰি ডাঙৰ দীঘল হোৱা, সন্মুখত মোৰ প্ৰাথমিক বিদ্যালয়ো আছে। বহুদিনৰ মূৰত আহি যথেষ্ট গৌৰৱ অনুভৱ কৰিছোঁ আৰু ভালো লাগিছে। কি কৈছে? খেলুৱৈসকলৰ প্ৰতি এইটোৱে আহ্বান যে তেখেতসকলে খেলক,
আৰু নিজৰ লগতে নিজৰ সমাজখন তথা গাঁওখন বা ওচৰৰ অঞ্চলৰ যিখিনি বিকাশ হ'ব লাগে। আপোনালোকে হয়তো জানে আজিকালি যুৱ সমাজৰ মাজত যি বিশৃংখলতাৰ সৃষ্টি হৈছে, মই ভাবিছোঁ যে ক্ৰীড়াৰ যোগেদি তেখেতসকলে নিজকে সংযম কৰি ৰাখিব পাৰিব আৰু ক্ৰীড়াৰ যোগেদিয়ে তেখেতসকলে নিজৰ লগতে সমাজখনকো আগুৱাই লৈ যাব পাৰিব বুলি মই আশা কৰিছোঁ। প্ৰথম দিনা খেলত চলাকটকী FC আৰু মোহনবাৰী FCৰ মাজত অনুষ্ঠিত হোৱা খেলত ট্ৰাইব্ৰেকাৰ পদ্ধতিয়ে চলাকটকী FCয়ে মোহনবাৰী FCক 4-2 গ'লৰ ব্যৱধানত পৰাজিত কৰি বিজয়ী হয়। ক্ৰমে বেঞ্জামিন কন্দৰপান, সুশীল হাতীমূৰীয়া আৰু ঋতুশ্ৰী হাজৰিকাৰ সহযোগত পৰিচালনা কৰে ৰেফাৰী অজয় চেতিয়াই। প্ৰথমে মই পায়ত শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধা জনাই আমাৰ এই খেলখন প্ৰায় প্ৰত্যেক বছৰে পতা হয় 22 খেলখন, আৰু লগতে আমাৰ এইবছৰ টীম 16টাই হেৰি কৰিছে, 8খন খেল হ'ব আৰু চূড়ান্ত খেলখন নৱেম্বৰ 2 তাৰিখে হ'ব। আৰু যিসকল টীম জইন কৰিছে ধৰক সকলো খেলুৱৈ ভালদৰে খেলি আমাৰ খেলখনত সুকলমে হৈ যাব বুলি মই আশা কৰোঁ। আৰু লগতে খেল পৰিচালনা সমিতিৰ যিখিনি ল'ৰাই ওতঃপ্ৰোতভাৱে জড়িত হৈ হেৰি কৰি আছে তেখেতসকললৈ মই ধন্যবাদ যাচিছোঁ। আৰু 16টা আৰু লগতে মই কওঁ সকলো আমাৰ ওচৰৰ পাঁজৰ ধৰক আপোনাৰ টেঙাখাট, মদাৰখাট, এইফালে হাতীমুন্ধা, তেলপানী এনেকৈ সকলো ৰাইজে সহায় সহযোগ আগবঢ়াইছে। সেইকাৰণে আমি খেলখন পাতিবলৈ উৎসাহ পাইছোঁ। নিউজ ডেস্ক ৰিপৰ্ট অল টেঙাখাত নিউজ।